সুপ্ৰভাত সকলোকে এইকেইদিন যেহেতু মই কমেন্টৰ ওপৰত ভিডিও বনাই আছো আৰু বহুত কমেন্ট আহি আছে যে গালত কলা তিলৰ দৰে এটা দাগ পৰে তাৰ বাবে আমি ঘৰুৱাভাৱে কি কৰিব লাগে ইয়াৰ বাবে ভিডিও দুটা ভাগত আহিব পাৰ্ট 1 আৰু পাৰ্ট 2 আপোনালোকে দুইটা চাই লব আৰু ইয়াৰ বাবে আমি তিনি ধৰণেৰে কাম কৰিব লাগিব স্ক্ৰাব পেক আৰু নাইট ক্ৰীম সৰ্বপ্ৰথমে মই কবলৈ লৈছো স্ক্ৰাবৰ বাবে আমি কি লব লাগিব অলপমান ফ্লেক্সিড লৈ শুকান কেৰাহী এটাত ভালদৰে ভাজি লব তাৰ পিছত ফ্লেক্সিড খিনি পিছি লৈ আধা চামুচৰ জুখেৰে ফ্লেক্সিডৰ গুড়া আৰু আধা চামুচ চেনি লৈ অলপমান গোলাপ জল দি ভালদৰে মিক্স কৰি মুখত উল্টা জিৰো হিচাপে স্ক্ৰাব কৰিব এনেদৰে আপোনালোকে সপ্তাহটোত 3 দিন কৰিব এতিয়া কবলৈ গৈছো পেকৰ বাবে আমাক কি লাগিব অলপমান নেমুৰ বাকলি সিজাই ভালদৰে পিছি লব আধা চামুচৰ জুখেৰে সেই নেমুৰ বাকলিৰ পিছা আধা চামুচ পিঠাগুড়ি আধা চামুচ বিটৰ ৰস আধা চামুচ কফি পাউডাৰ এটা ইভিয়ন ক্যাপসুল আৰু অলপমান গোলাপ জল দি ভালদৰে মিক্স কৰি লব আৰু এইখিনি আপোনালোকে মুখত 10 মিনিটৰ কাৰণে লগাব মুখত আৰু ডিঙিত এনেকে আপোনালোকে সপ্তাহত এদিন কৰিব